নগাঁও জুৰিয়াৰ এৰাবাৰী বজাৰ জুৱেলাৰী দোকানত চুৰি কাণ্ড জুৱেলাৰী দোকানৰ ছাটাৰ তলা ভাঙি প্ৰায় 10 লাখ টকাৰ গহনা চুৰি নগাঁওৰ জুৰিয়া আৰক্ষী থানাৰ অন্তৰ্গত দগাঁও এৰাবাৰী বজাৰৰ এটি জুৱেলাৰীত নিশা সংঘটিত হয় চুৰি কাণ্ড নিশা চুৰি লৈ যায় প্ৰায় 10 লাখৰো অধিক টকাৰ সোণৰূপৰ গহনা আবু তাহিৰ নামৰ লোকজনৰ জুৱেলাৰী দোকানত নিশা চুৰি সংঘটিত কৰে চুৰি কাণ্ড পুৱা দোকান খুলিবলৈ আহি এই ঘটনা প্ৰত্যক্ষ কৰি মোৰে কপালে হাত দিছে আবু তাহিৰে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে নগাঁৱৰ পৰা বিভূতি বৰা ৰিপৰ্ট বতদ্দুৱা লাইভ सब शेष कर दिसे न अपन की होय अपना की होइसे हुनारो दुकान न हां हुनारो दुकान सर शाटर भांगी लई गल हां शाटर भांगी गल की आसिले दुकानत सब गहना बाते आसिले सब लई गल नाम तो की मोर नाम आबू ताहिर की हर दुकान एटू জুৱেলাৰ্ছৰ দোকান কি হৈছে আমার সুরে সব কিনি লই গেল লুটপাট করি হ্যালো আপনার দোকানের কিমান টাকার বস্তু ভাই লই গেল 10 লাখ টাকার বস্তু লই গেল আরসিসি দোকান হয় এটা হয় আরসিসি দোকান শাটার ভাঙিছে নাকি শাটার ভাঙিছিল আপনি কেতিয়া গম পালে আমি ঘৰৰ পৰা আহি গম পালো কেটা বজাত 9টা বজাত আৰু কি আহিছে নে অহা নাই এটো আহা নাই নাই আপোনাৰ ঘৰ ইয়াতে দগাঁও কি হৈছে ঘৰটো কওকচোন এইটো মানে মোমায়েকৰ দোকান ইয়াতে পালো চুৰি হৈ গ'ল ইমান বস্তু আছিলে কিমান টকা সম্পত্তি হ'ব প্ৰায় 10 লাখ টকা হ'ব সম্পত্তি আছিলে সোণৰ ৰূপৰ গহনা পাতি লৈ গৈছে সোণৰ ওপৰত সোণ আছিলে 5 ভৰিৰ ওপৰত ৰূপাটো আছিলে কিমান আছে এইটো তোমাৰ ইমান কেনেকৈ কম বহুত ৰূপা থাকে বস্তু জেট পাতি থাকে সব লৈ সব লৈ এটা প্ৰশাসনে চুৰবিলাকৰ ওলাব লাগে প্ৰকৃততে যাতে ব্যবসা বাণিজ্য কৰা মানুহৰ অসুবিধা নহয় আজি দেখা চুৰৰ যি উৎপাত বৃদ্ধি পাইছে সাধাৰণ যিহেতু জীৱিকা অৰ্জন কৰিব পৰা নাই মানে পকা ঘৰ আৰসিসি বিল্ডিংতো সোমাইছে সব জায়গাতে আজিকালি চুৰ সোমাইছে শাটাৰ ভাঙি আছে পকা ঘৰত উঠিছে বিল্ডিং ভাঙি আছে নেকি বজাৰত চুৰি হৈ আছে এইবিলাক একচুয়ালি দোকানীটোৰ নাম কি কিমান টকা বস্তু বানি নিছে বুলি আপোনালোকৰ ধাৰণা হয় দোকানী কৈ আছে দোকানী মুখত শুনিছো কোৱা মতে কৈ আছে যে 10 লাখ টকাৰ মাল নিছে নেকি